নমস্কাৰ। কবিতাৰ শিৰোনামা চাইপ্ৰাছ। কবিতাটি লিখিছে পংকজ কুমাৰ কলিতাদেৱে। কিবা ভুল ভ্ৰান্তি হ'লে নিশ্চয় ক্ষমা কৰি দিব। চাইপ্ৰাছ। মৃত্যুৰ মৰুভূমিত তই মোৰ বাবে এজোপা চাইপ্ৰাছ গছ। বেছি সময় আৰু নাই, মই বিচৰা দিগন্ত পাম। সিহঁতক আগবঢ়াই থৈ আহোঁ এখন নদীৰ পাৰলৈ, য'ত সিহঁতে জীয়াব পাৰে মৃত্যুৰ কিৰিলি নুশুনাকৈ। ধূলিকণাবোৰ বতাহজাক চকুৰে নেদেখা হৈ আহিছে। ভৰি হাত দেহটো আৰু নচলা হৈছে। বেছি সময় আৰু নাই, উভতি আহোঁতে তোৰ দেহৰ কাঁইটবোৰ মই নিজ হাতে উভালি দিম। তোৰ দেহত সাৱটি ধৰিম। এটি শিশুৱে স্তনপান কৰাৰ দৰে চুহি সুপি পান কৰিম মোৰ মৃত সঞ্জীৱন। বেছি সময় নাই, তই মাথো জীয়াই থাকিবি মোৰ প্ৰেমৰ নিচান হৈ। চাইপ্ৰাছ, তই মোৰ বাবে মৰুভূমিত এজোপা প্ৰেমৰ চিহ্ন। উভতি আহোঁতে আকৌ জিৰাম